নমস্কাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সংস্কৃতৰ প্ৰথম পাঠ ধীৰাহা বালকাহা অৰ্থাৎ বুদ্ধিয়ক ল'ৰাবোৰ ইয়াত তিনিজন বুদ্ধিয়ক ল'ৰাৰ এটা কাহিনী আছে মই কাহিনীটো তোমালোকক সংক্ষেপে অসমীয়াত কৈ আছোঁ এখন গাঁৱত তিনিজন ল'ৰা আছিল তেওঁলোকে গৰমৰ বন্ধত সময়ত বাহিৰলৈ ক'ৰবাত যোৱাৰ আয়োজন কৰিছিল আৰু তাৰ বাবে তেওঁলোকে অভিভাৱকৰ পৰা অনুমতি লৈছিল নতুন কাপোৰ পিন্ধিছিল বাছ স্থানলৈ গৈছিল আৰু বাছত উঠি তেওঁলোকে গৈ আছিল ক'ৰবালৈ হঠাতে ৰাস্তাত অৰণ্য পাইছিল অৰণ্যত কিছুমান লুণ্ঠকা অৰ্থাৎ ডকাইত কিছুমানক লগ পাইছিল তেওঁলোকে যানখন ৰখাইছিল বাছখন আৰু তাৰপিছত তেওঁলোকে বাছত উঠিছিল সিহঁতে অস্ত্ৰ দেখুৱাই যাত্ৰীসকলক কৈছিল হেৰা যাত্ৰীসকল নিজৰ অলংকাৰবোৰ আৰু নিজৰ ধনবিলাক আমাক দি দিয়া নহ'লে আমি মাৰিম সকলো যাত্ৰীয়ে তাৰপিছত ভয় খাইছিল তেতিয়া তিনিজন ল'ৰাই লাহে লাহে ডকাইতবিলাকৰ পিছফালে গৈছিল আৰু জোৰকৈ তেওঁলোকৰ হাতত ধৰিছিল আৰু তাৰপিছত অলংকাৰবিলাক ঘূৰাই পাইছিল সকলোবিলাক যাত্ৰীয়ে একলগ হৈ ডকাইতবিলাকক শাস্তি দিছিল আৰু আৰক্ষীক গতাই দিছিল লগতে গাড়ীত থকা বাছখনত থকা সকলোৱে ল'ৰা তিনিজনৰ ধৈৰ্যৰ প্ৰশংসা কৰিছিল তো এইখিনি এতিয়া আমি যাম প্ৰশ্ন উত্তৰলৈ প্ৰথমে প্ৰশ্ন আছে ত্ৰয়ঃ বালকা কাং য়োজনাং কৃতৱন্ত অৰ্থাৎ ল'ৰা তিনিজনে কিহৰ বা কলৈ যোৱাৰ যোজনা আয়োজন কৰিছিল উত্তৰ হ'ব ত্ৰয়ঃ বালকাঃ প্ৰবাসস্য য়োজনাং কৃতৱন্ত তিনিজন ল'ৰাই ফুৰিবলৈ যোৱাৰ আয়োজন কৰিছিল তাৰ পিছৰ প্ৰশ্নটো আছে বালকাঃ কেশাম অনুমতি প্ৰাপ্তৱন্ত ল'ৰাবিলাকে কাৰ পৰা অনুমতি লৈছিল বা পাইছিল বালকাঃ অভিভাৱকানাম অনুমতি প্ৰাপ্তৱন্ত অৰ্থাৎ প্ৰথম প্ৰশ্নটোত কাং যিটো আছে ত্ৰয় বালকা কাং য়োজনাং কৃতৱন্ত এই কাঙৰ ঠাইত প্ৰবাসস্য হ'ব আৰু ২ নম্বৰটোত কেশাম আছে এই কেশামৰ ঠাইত হ'ব অভিভাৱকানাম অৰ্থাৎ কাৰ অভিভাৱকৰ বাকী লাইনটো একেই থাকিব ৩ নম্বৰত আছে বালকাঃ কেন য়ানেন প্ৰবাস কৃতৱন্ত ল'ৰাবিলাকে কি বাহনেৰে প্ৰবাসলৈ গৈছিল উত্তৰ হ'ব বালকাঃ বশেয়ানেন প্ৰবাসং কৃতৱন্তঃ অৰ্থাৎ কেনৰ ঠাইত বছ বাকী লাইনটো মিলাই লিখিলেই হৈ গ'ল ৪ নম্বৰত আছে অকস্মাৎ য়ানং কে স্থগিতৱন্তঃ অৰ্থাৎ অকস্মাৎ হঠাতে যানখনক কোনে ৰখাইছিল অকস্মাৎ য়ানং লুণ্ঠকাঃ স্থগিতৱন্তঃ অৰ্থাৎ হঠাতে যানখন ডকাইতৰ দলে ৰখাইছিল ইয়াতে যিটো প্ৰশ্নত আছে অকস্মাৎ য়ানং কে স্থগিতৱন্ত এই কেৰ ঠাইত লুণ্ঠকাঃ হ'ব আৰু ৫ নম্বৰত আছে লুণ্ঠকাঃ কিম উক্তৱন্ত অৰ্থাৎ ডকাইতবিলাকে কি কৈছিল উত্তৰ হ'ব লুণ্ঠকাঃ উক্তৱন্ত ভয়াত্ৰিণঃ স্ব আভূষণানি সাধনং চ সৰ্ব যচ্ছন্তু অন্যথা মাৰেয়াম ইতি অৰ্থাৎ ডকাইতবিলাকে কৈছিল হে যাত্ৰীসকল তোমালোকৰ যিবিলাক আভূষণ অলংকাৰ আছে সেইবিলাক দিয়া নহ'লে মাৰিম ইয়াতে এই প্ৰশ্নটো সম্পূৰ্ণভাৱে মুখস্থ কৰিব লাগিব উত্তৰটো মই আকৌ এবাৰ কৈ দিছোঁ লুণ্ঠকাঃ উক্তৱন্ত এইখিনি প্ৰশ্নতে পাবা তাৰপিছত কি কৈছিল এই কথাখিনি মনত ৰাখিব লাগিব ভয়াত্ৰিণঃ স্ব আভূষণানি সাধনং চ সৰ্ব যচ্ছন্তু অন্যথা মাৰেয়াম ইতি তাৰপিছত ৬ নম্বৰত দিছে সৰ্বে কিমৰ্থং বালকানাং শ্লাঘনং কৃতৱন্তঃ সকলোৱে কিদৰে ল'ৰাবিলাকৰ প্ৰশংসা কৰিছিল উত্তৰ হ'ব বালকানাং ধৈৰ্যং দৃষ্টব্য সৰ্বে শ্লাঘনং কৃতৱন্ত এনেদৰে লিখিলেও হ'ব নাইবা কিতাপৰ অন্তিমটো যিটো লাইন আছে ধীৰা বালকাঃ পাঠটোত সৰ্বে বালকানাং ধৈৰ্যং শ্লাঘিতৱন্ত এইটো লিখিলেও হ'ব তাৰপিছৰ প্ৰশ্নত আছে বহু বচনলৈ পৰিৱৰ্তন কৰিব দিছে এটা উদাহৰণ দিছে বালকাঃ পাঠং পঠন্তি বালকাঃ পাঠং পঠিতৱন্তঃ তেনেদৰে ছাত্ৰা কোলাহল কুৰ্বন্তি এইটো হ'ব ছাত্ৰ কোলাহলং কৃতৱন্ত কুৰ্বন্তিটো কৃতৱন্ত হ'ব ঠিক তেনেকৈ খাদন্তিটো খাদিতৱন্ত গায়ন্তি গীতৱন্ত পিবন্তি পিতৱন্ত গচ্ছামঃ গতৱন্ত পচ্যামঃ দৃষ্টৱন্ত এনেকৈ হ'ব প্ৰশ্নৰ উত্তৰবিলাক মই ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টোৰ লগতে কমেণ্টতো দি দিম প্ৰয়োজন সাপেক্ষে যদি তোমালোকে হোৱাটছএপত পাব বিচাৰা তেন্তে মোক মেছেজ কৰিলে হ'ল 9101865414 নম্বৰলৈ তাৰপিছত আহিছোঁ ৩ নম্বৰ প্ৰশ্নলৈ ৩ নম্বৰত কি আছে সেয়া চাম ৩ নম্বৰত আছে খালী ঠাই পূৰণ কৰিবলৈ দিছে
উদাহৰণ এটা দিছে বালকাহ মন্দিৰং দেশ গম থাকিলে গতবন্ত হয় তেনেকৈ কোনটোত কি হ'ব যেনে সেৱকাহ কাৰ্য ক্ৰী আছে ক্ৰী থাকিলে কি হ'ব এইটো লিখিব লাগিব এইটো হ'ব কৃতবন্ত ঠিক তেনেকৈ বাকী যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰ মই লিখি দিম ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্টত তাতে চাই ল'বা 4 নম্বৰটো দিছে বহুবচনলৈ পৰিৱৰ্তন কৰা বালক ক্ৰীড়াংগনে ক্ৰীড়িতবান ঠিক তেনেকৈ এইটোৰ উত্তৰ হ'ব বালকা ক্ৰীড়াংগনে ক্ৰীড়িতবন্ত তেনেকৈ ইয়াতে 6টা কৰিবলৈ দিছে 1 নম্বৰত দিছে ছাত্ৰঃ দেৱং নমস্কৃতবান এইটোৰ উত্তৰ হ'ব ছাত্ৰাः দেৱং নমস্কৃতবন্ত তেনেকৈ বাকী প্ৰশ্নৰ উত্তৰবিলাক মই ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্টত দি দিম যদি তোমালোকৰ কিবা অসুবিধা হয় হোৱাটছএপত মেছেজ কৰিলেও হ'ব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বেল আইকনটো দবাই ৰাখিবা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা মই পৰৱৰ্তী আকৌ নতুন ভিডিঅ' দিলে তোমালোকে সোনকালে সেইবিলাক পাব পাৰিবা লগতে ভিডিঅ'বিলাক কেনেকৈ লাগি আছে মোক জনাবা আজিলৈ নমস্কাৰ